চিঠিবোৰ ঘূৰাই নুখুজিবা। চিঠিবোৰ নাথাকিলেও তুমি যাব পাৰিবা, যিহেতু তুমি যাম বুলি ভাবিছা। তুমি যাবা যলৈকে, চিঠিবোৰ তাত চাই হ'ব মাত্ৰ। মই কিদৰে সহ্য কৰিম অৱমৃত্যু চিঠিবোৰ ঘূৰাই নুখুজিবা। প্ৰথম চিনাকিৰ পাছত প্ৰথম চিঠিখনত তোমাৰ আঙুলি কঁপিছিল। দ্বিতীয় চিঠিখনত সম্বোধনৰ সলনি অনুমতি লৈছিলা তুমি। তৃতীয় চিঠিখন তোমাৰ টোপনিহীনতাৰ উপক্ষণতাৰে ভাৰাক্ৰান্ত আছিল। চতুৰ্থখন চিঠিত তুমি আৱিষ্কাৰ কৰিছিলা নিজকে, যে তুমি নিঃসংগ, তুমি বিষণ্ণ, তুমি শূন্য। সিখনৰ পাছত সিখন চিঠিত তুমি তোমাক উপচাই পেলাইছিলা, ঠিক আঘোণৰ পথাৰৰ দৰে। সেই চিঠিবোৰ আপোনজনৰ দৰেই মোৰ হৃদয়ত সযতনে আছে। মোৰ দিনযাপনত তোমাৰ চিঠিবোৰে তোমাৰ অভাৱকে পূৰণ কৰিছে। চিঠিবোৰে মোক আৱেগ দিছে, চুমা দিছে, স্বপ্ন দিছে। চিঠিবোৰে মোক জীৱন দিছে, গুণগুণাই গান শুনাইছে। ৰাতিপুৱাৰ চাহকাপ চিঠিত, ৰাতিপুৱাৰ খবৰ কাগজ চিঠিত, ৰাতি শুভৰাত্ৰিৰ চিঠিত, ফুলি থকা বাগিচাখন সেউজ চিঠিত, আৰু চিঠিতেই তোমাৰ উপস্থিতি মোৰ চৌপাশত। চিঠিবোৰ ঘূৰাই নুখুজিবা। এখন চিঠিত তুমি লিখিছিলা যে কুঁৱলীৰ এটা বন্দৰত তুমি মোৰ চকুহালি কেৱল দেখিছিলা। বসন্ত ৰাস্তাৱলত তুমি দেখিছিলা মোক আঁঠুত মূৰ গুজি বহি থকা। তাৰ পৰা তুমি ধাৰণা কৰিছিলা যে মই আপাত চঞ্চল হৃদয় বিষণ্ণ মানুহ। ইমান দীঘল চিঠিবোৰ তুমি কি গৰজত লিখিছিলা? পৰীক্ষাৰ সময়তো লিখিছিলা। ক'ব নোৱাৰা বহুত কথাই তুমি চিঠিত আঁকিছিলা আখৰেৰে। উজ্জ্বল ৰাতিপুৱাৰ দৰে চিঠিবোৰে মোক হেৰাই যোৱা দিনবোৰক বান্ধি ৰাখিছে। চিঠিবোৰ তুমি ঘূৰাই নুখুজিবা। কিছুমান চিঠি আছিল অভিমানী, মুখ সুন্দোলাই বোবা যেন উচুপি উচুপি, আৰু কিছুমান আছিল জীৱনৰ শতকীকৰণ। প্ৰতিখন চিঠিৰে মই আছিলোঁ একমাত্ৰ প্ৰেমিক। চিঠিবোৰ মোৰ হৃদয়ত সযতনে আছে। তুমি চিন্তা নকৰিবা তোমাৰ চিঠিবোৰৰ ভৱিষ্যতক লৈ। চিঠিবোৰ মোৰ আত্মা আৰু জীৱনৰ উপনাম। চিঠিবোৰ ঘূৰাই নুখুজিবা।